একাপ চাৰে ধুনীয়াকৈ আজি ব্লগটো মই আৰম্ভণি কৰিছোঁ। বলকচোন চাওঁ আজি দিনটো কি কৰোঁ। এতিয়া মই কৰি লওঁ ব্ৰেকফাষ্ট। এইফালে লৈ লৈছোঁ, মাৰ কাৰণে চাহ বনাইছোঁ। মায়ে চাওক এনেকৈ কৰি অলপমান এইখিনি পদুনা থৈ দিয়ে, বোলে মাখি এনেকৈ পদুনা থৈ দিলে মানে পদুনা গোন্ধটো পালে মানে মাখি নাহে বুলি কয় মায়ে। গম নাপাওঁ কিমানটো সঁচা। যদি আপোনালোকে কোনোবাই এনেকৈ থয় তেন্তে আপোনালোকে জনাব। এইটো মোৰ টিফিন ইয়াত পৰি আছে, মই এইটো সদায় টিফিন নিওঁ ডিউটিত। মই গৈছোঁ এতিয়া জেঠাইহঁতৰ ঘৰলৈ। জেঠাইহঁতৰ ঘৰটো ওচৰতে হয়, একেটাই গলি হয়। ভাবিছোঁ আজি এফালে যাম, আপোনালোকক এতিয়া নকওঁ ক'ত যাম, অলপ দেৰিকৈ যাম গধূলিকৈ। ভাবিছোঁ আজি চিনেমা চাব যাম, RRR বহুত ধুনীয়া চিনেমা বুলি শুনি আছোঁ, বহুত মানুহ হৈছে। চাওঁ এতিয়া যাব পাৰোঁ নে নোৱাৰোঁ, নে বেলেগ এটা জেগা যাম যদি মন যায়। বতৰটো যিহেতু আজি বহুত ডাৱৰীয়া, তো নাযাবও পাৰোঁ। ঘৰৰ ওচৰতে ক'ৰবাত ধুনীয়া জেগা এটা দেখাম, আপোনালোকক মই দেখাই আছোঁ। এতিয়া মই জেঠাইহঁতৰ ঘৰত গৈ আছোঁ, দেখাই আছোঁ। আপোনালোকে মোক কৈ থাকে বহুতে যে মই ভিডিঅ'বোৰ বহুত অলপকৈ দিওঁ, তো মই আজি চেষ্টা কৰিম ভিডিঅ'টো অলপমান বেছিকৈ দিবলৈ কাৰণে। তো সেইকাৰণে আজি দেখাই যাম মই ছানডে'টো কি কৰোঁ কি নকৰোঁ। এতিয়া মই গৈ আছোঁ অলপ দূৰ, বেছি দূৰ নহয়, গলিটো অলপমান পাৰ হৈ গ'লে জেঠাইহঁতৰ ঘৰটো জল্দি ওচৰতে পায়। তো গৈছোঁ মই পদুনা, জেঠাই কৈছে পদুনা অলপ লৈ আহিবি বুলি, চাটনি বনাব চাগে। এইফালে বনি গৈছে গাহৰি আৰু বৌয়ে বনাইছে এইফালে বেঙেনা ফ্ৰাই। এতিয়া আমাৰ ভাতটো ৰেডি হৈ গ'ল, ব'লক ভাতটো খাই লওঁ। মই এতিয়া ঘৰলৈ গৈ আছোঁ। ছাতিটো মই গম পাইছিলোঁ বৰষুণে দিব, কিবা এটা হ'ব, সেইকাৰণে সদায় ছাতিটো ওচৰলৈ আহোঁ, দূৰ যাওঁ মই ছাতিটো সদায় লৈ থাকিমেই লগত। লগৰ ক'ৰবাৰ লগত গ'লেও মই লৈ যাওঁ। মানুহে ভাবে কি ছাতিটোকে লৈ গৈছোঁ, বতৰটোৰ কথা কোনো গম নাপায়। সেইকাৰণে মানুহে এইবিলাক বস্তু লৈ থকাই ভাল হয়, তিতাতকৈ এনেই তিতিলে মানে বেমাৰহে হ'ব। তো মই ঘৰত যাম, ঘৰত যদি মায়ে দিয়ে তেন্তেহে মই অকল ওলাই আহিম চাগে। জানটো বেয়া কৰাৰ বাবে য'ত যাম ভাবিছিলোঁ তাত যোৱাও নহ'ল আৰু চিনেমাও চোৱা নহ'ল। তো ভাবিলোঁ ভণ্টিৰ লগত অলপমান বিহু শ্বপিঙে কৰি লওঁ, ব'লকচোন চাওঁ কিনো পাওঁ। ভণ্টিৰ কাৰণে স্কাৰ্ট বিচাৰি পোৱা নাই, এতিয়া আমি গৈ আছোঁ ভুটীয়া মাৰ্কেট, হয় নাই? কেনেকুৱা টাইপ লাগে তোমাক কৈ দিয়া। শ্বৰ্ট স্কাৰ্ট, মই লগৰজনী লগ পাই গ'লোঁ, হাই কৈ দিয়া। আমি যাওঁ, বাই বাই। আজি বজাৰ পূৰা ভিৰ। আমি এতিয়া গৈ আছোঁ জোতা চাবলৈ কাৰণে। ভণ্টি পচন্দে নহয় যে, ডিব্ৰুগড়ত বস্তুবোৰ ধুনীয়া বুলি কৈছে। তিনিচুকীয়া এতিয়া মই লৈ গৈছোঁ, ধুনীয়া ধুনীয়া জোতা দেখাম। কেনেকুৱা লাগিব ল'বি নাই? এতিয়া আহি গ'লোঁ আমি জোতা চাবলৈ কাৰণে। সেইযোৰ ভাল লাগিছে কৈছোঁ, মই পচন্দ কৰি দিম নহয়, তাকে টেনশ্যন লৈ আছোঁ। অঁ সৰু লাগিব তাতছে, বহুত ডাঙৰ হৈছে। তাতকৈ সৰু দেখাব। এতিয়া আহি গ'লোঁ আমি আৰু এটা বেলেগ দোকানত, নহ'বগৈ যি দেখিছোঁ এতিয়া নহ'ব, এতিয়া যাবই লাগিব। অনুভৱ কোৱা। আমি আহি গ'লোঁ এতিয়া তিনিচুকীয়া ভুটীয়া মাৰ্কেট। তাততো একো পচন্দ নহ'ল, ইমানকেইখন দোকান ফুৰিলোঁ। ইয়াততো চাওঁচোন বাৰু কিনো পাওঁ। এই স্কাৰ্টখিনিৰ দাম হৈছে 800 900। কিমান হৈছে? এইটো ভাল লাগিছে, ভাল লাগিছে লগাব, ভাল লাগে, লেকিন মানে মিলিব লাগিব ন। এইবোৰ চব টপবোৰ ইমান ধুনীয়া ধুনীয়া লাগে কি চব টপে উঠাই ল'ম। মোৰতো বহুত ভাল লাগে টপবিলাক দেখিলে, মানে চব লৈ লওঁ লাগে। খালি এতিয়া কি কৰিম, পইচাটো নাথাকে, এনেকৈ লৈ ল'লে হৈছে আৰু জেপ খালিয়ে হৈ যাব, ইমান পইচাও নাই আনিবলৈ। চাওঁচোন এতিয়া কোনটো পচন্দ হয়। আপোনালোকক যে টপখিনি দেখাই আছোঁ, এই টপখিনিৰ দাম 500 700 800 এনেকৈ কৰি আছে, চব দাম বেলেগ বেলেগকৈ হয়। আৰু এয়া যে চাৰ্ট আছে, এই চাৰ্টখিনিৰ দাম 1200 হয়। আমাৰ কাপোৰ লোৱা হৈ গ'ল, এতিয়া আমি চাম জোতা। ব্লেক কালাৰ জোতাযোৰ ভাল লাগিছে, ভণ্টিক কৈছোঁ ল'বলৈ কাৰণে। চাওঁচোন ভণ্টিয়ে পিন্ধি চাওঁ বুলি কৈছে।
আজিলৈ ল'লে ভণ্টি এতিয়া আমি আহিছোঁ এখন ধুনীয়া দোকানলৈ মেখেলা চাদৰ চাবলৈ কাৰণে কিবা মুগাৰ মেখেলা বা কিবা পাওঁ নেকি চাওঁচোন বিহুৰ কাৰণে লাগে যেতিয়া এতিয়া মুকলি বিহু কিবা কিবিও আহি আছে তাৰ কাৰণে ল'ম ভাবিছোঁ আমি আহি গ'লোঁ টাইটো মেট ৰেষ্টুৰেণ্টত কিবা এটা খাওঁ বুলি ইয়াত চব বস্তু বইলে পায় টোপোলা ভাত গাহৰি বইল লোকেল চিকেন বইল চব বইলে পায় আমাৰ খানা আহি গ'ল আমি এতিয়া খাই লওঁ আমি অৰ্ডাৰ দিছিলোঁ টোপোলা ভাত লোকেল চিকেন বইল আৰু পৰ্ক উইথ বেম্বো শ্বুটৰ লগত খাবলৈ বহুত ভাল হয় আপোনালোকে খাব পাৰিব দামবোৰ বেছি নহয় 150 200 এনেকৈ হয় টোপোলা ভাতবোৰ 20 টকাকৈ হয় খাই চাবচোন এদিন বহুত ভাল লাগে বইল খাই মাজে মাজে কেতিয়াবা মানুহে বইলো খাব লাগে এতিয়া মই আহি গ'লোঁ ঘৰলৈ বজাৰ কৰা হৈ গ'ল গধূলিয়ে হৈ থাকিলে এতিয়া খাম মই চাহৰ লগত গৰম গৰম জেলেপি আৰু চিংৰা যদি মোৰ ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম